প্ৰথমে মই নিতা কিচেনলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আলুৰ এটা একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। কেতিয়াবা যদি ঘৰত পাচলি নাথাকে আমি আলুৰে কিবা এটা কৰি খাওঁ নহয়নে? আৰু আলু আমি বিভিন্ন ধৰণে খাব পাৰোঁ। মই আজি আলুৰ এটা খুবেই টেষ্টি ৰেচিপি বনাইছিলোঁ। আহকচোন কেনেকৈ এই ৰেচিপিটো বনাইছিলোঁ চাওঁ। আলুৰ এই ৰেচিপিটো বনাবলৈ মই গেছৰ ওপৰত এখন কেৰাহী উঠাই দিছোঁ আৰু কেৰাহীখন গৰম হ'লেই তাত দি দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল। তেলখিনি যেতিয়া ভালদৰে গৰম হ'ব তাত মই গোটা জিৰা 1 চামুচ, এখিলা তেজপাত আৰু এটা শুকান জলকীয়া দি এইখিনি অলপ সময় লৰাই থাকিম। যেতিয়া এইখিনিৰ পৰা এটা ধুনীয়া গোন্ধ ওলাব তেতিয়া মই ডাঙৰ সাইজৰ এটা পিয়াজ কাটি থৈছোঁ সেইখিনি তাতে দি দিছোঁ। আৰু পিয়াজখিনি যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে এনেকৈ ভাজি থাকিম। পিয়াজখিনি এনেদৰে অলপ সময় ভজাৰ পিছতে ইয়াতে মই নহৰু আৰু আদা বটা 1 চামুচ দি দিছোঁ। আৰু নহৰু আদা বটাখিনি কেঁচা গুণটো যোৱালৈকে ভাজি থাকিব লাগিব। আৰু যেতিয়া কেঁচা গুণটো নাইকিয়া হৈ যাব মই পেষ্ট বনাই ৰখা এটা বিলাহী এনেকৈ দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছতো এইখিনি খুব ভালদৰে ভাজিব লাগিব। বিলাহীখিনি এনেদৰে ভাজি ৰখাৰ পিছত যেতিয়া তেল বিৰিঙি উঠিব মই 3টা আলু ডাঙৰ সাইজত কাটি ৰাখিছিলোঁ এই আলুখিনি তাতে দি দিম আৰু এইখিনিৰ লগত খুব ভালদৰে এনেকৈ লৰাই থাকিম। এনেদৰে অলপ সময় ভজাৰ পিছতে ইয়াতে মই ডিম দুটা ভাঙি লৈছিলোঁ সেই ডিম দুটা তাতে দি দিছোঁ। ডিম দুটা দিয়াৰ পিছত ইয়াতে মই দিম 1 চামুচ নিমখ, 1 চামুচ হালধি পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ। মছলাখিনি দিয়াৰ পিছত এইখিনি হাই ফ্লেমত পুনৰ ভালকৈ ভাজিব লাগিব। আলু আৰু ডিমখিনি প্ৰায় এনেদৰে 2-3 মিনিটমান সময় ভাজি থকাৰ পিছত ইয়াত মই এতিয়া পানী দিম। পানী মই ইয়াত দিছোঁ 1.5 কাপ। ইয়াত পানী বহুত বেছি দিব নালাগে কাৰণ এই ৰেচিপিটো অকণমান ডাঠকৈ খাই বেছি ভাল লাগে যিহেতু আলুখিনি সিজিবলৈ বাকী আছে। এতিয়া মই ইয়াতে দি দিম 2টা কেঁচা জলকীয়া মাজত ফালি দিছোঁ আৰু এতিয়া এইখিনি ঢাকোন মাৰি প্ৰায় 10 মিনিটমানৰ বাবে এনেকৈ ৰাখি দিম। 10 মিনিটৰ পিছত ঢাকোনখন খুলি চাইছোঁ। এয়া চাওক ধুনীয়াকৈ উতলি আছে, আলুখিনিও সিজি গৈছে। এতিয়া মই ইয়াত আধা চামুচ গৰম মছলা পাউডাৰ দি দিছোঁ। গৰম মছলা দিলে ইয়াৰ টেষ্টটো খুবেই ভাল হয়। আৰু ধনিয়া পাত দি দিছোঁ লগতে। এতিয়া এনেদৰে 1 মিনিটমান সময় উতলিবলৈ দিলেই হ'ব। হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এই ৰেচিপিটো আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত বা লুচিৰ লগত কেতিয়াবা খাই চাবচোন। বহুত বেছি টেষ্টি হয় আৰু আপোনালোকে যদি কেতিয়াও এনেকৈ খোৱা নাই নিশ্চয় এবাৰ বনাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।